নাই অসমত আপোনাৰ কয়লা সিন্ডিকেট সুপাৰী সিন্ডিকেট পানৰ সিন্ডিকেট এইবিলাকটো চলি আছে নতুনকৈ এটা নতুন সিন্ডিকেট এটা আৰম্ভ হৈছে এটো হল কোভিড সিন্ডিকেট এই কোভিড-19 বেমাৰটো এটো কিছুমানৰ কাৰণে অভিয়াপ হৈছে কিছুমানৰ কাৰণে এটা বেপাৰ হৈছে যেনেকৈ আপোনাৰ স্বাস্থ্যকৰ্মী স্বাস্থ্য মন্ত্ৰী এইখিনি কাৰণে এটো এটা কষ্ট কোভিডটো এটা কষ্ট আৰু ধানুকা তাৰপিছত আপোনাৰ ৰাজীৱ বৰা NHMৰ কিছুমান কৰ্মী বিষয়া কৰ্মচাৰী তেওঁলোকৰ কাৰণে এটো এটা বেপাৰ এটা উৎসৱ হৈছে আমি এই কথাটোৱে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই দ্বিতীয়খন চিঠি লিখিলো প্ৰথমখনৰ একো আমি উত্তৰ নাপালো দ্বিতীয়খন চিঠিটো আমি এইখিনি কথা লিখিছো যে কোভিডৰ নামত এটা বেপাৰ চলি আছে আজি আপোনাৰ কেইজনমান মানুহৰ নাম আমি লওঁ আপোনাৰ এজন হল ধনুকা GRD এখন ফাৰ্ম আছে বেলেগ বেলেগ ফাৰ্ম আছে GRD ৰ G2 হল ঘনশ্যাম R2 আমি নকওঁ এতিয়া D2 ক'ব বিচৰা নাই যে এইবিলাক হল আপোনাৰ বেপাৰৰ মানে কিছুমান নমুনা যে এইবিলাক মানুহে বেপাৰ কৰি আছে GRD ধনুকা এজন হল কিকি আপোনাৰ টেন্ট হাউস আৰু খাদ্যৰ মাফিয়া কিকি এজন হল আপোনাৰ ৰাজীৱ বৰাৰ কাহিনী যদি কওঁ মানে আপুনি মোক 1 ঘণ্টা সময় দিব লাগিব 1 ঘণ্টা সময় দিব লাগিব এই ৰাজীৱ বৰা কোন ৰাজীৱ বৰা জানে নে যিজন ৰাজীৱ বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন সেৱা কৰি থকা ফটো এখন লগাইছিলে য'ত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ৰাজমুকুট পিন্ধি বহি আছে আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেৱা কৰি আছে এনেকুৱা এখন ফটো তেখেতে গুৱাহাটীৰ অসমৰ বহুত জায়গাত লগাইছিলে আৰু সেই মানুহজনে প্ৰায় 100 কোটিতকৈ বেছি টকা DIPR স্কেম কৰিছিলে য'ত তেতিয়া ডাইৰেক্টৰ জেলত গ'ল এখেতে সুপ্ৰিম কোৰ্টত বেল ললে প্ৰায় 80 লাখ টকা খৰচ কৰিলে অসম চৰকাৰৰ উকিল গৈ নাপালে যাৰ কাৰণে বেল পালে আৰু সেই ৰাজীৱ বৰাই মাতং সিঙৰ সুটকেছ ধৰা কোন মাতং সিং যোনে সাৰদা কেলেংকাৰীৰ লগত জড়িত হৈ আছিল সেই ৰাজীৱ বৰা আজি কোভিডত উঠি ৰজা বহি ৰজা আজি আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰো ৰাতি 9টা বজাৰ পিছৰ কল ৰেকৰ্ডখিনি ৰাজীৱ বৰাৰ চাওক তাতে কি পাব মুখ্যমন্ত্ৰীয়ে মোক কি কৰিব স্বাস্থ্য মন্ত্ৰী হাতখন মোৰ মূৰৰ ওপৰত আছে এনেকুৱা ধৰণৰ কথা কৈ আছে আজি সেই ৰাজীৱ বৰাই আজি আপোনাৰ উঠি ৰজা বহি ৰজা কোভিডত তাৰপিছত আমি যদি কওঁ ৰাজেন্দ্ৰ দেউৰা তাৰপিছত আমি নাম লওঁ মোহিত জাজদিয়া ৰাহুল জৈন তাৰপিছত আপোনাৰ মহিন্দ্ৰ বৰ্মা এজন বিতৰ্কিত ACS বিষয়া যিজন বিষয়া ৰঞ্জন গগৈ ৰুখত পৰি সাসপেন্ড হৈছিলে সেই বিষয়া আৰু তেওঁৰ পত্নী কিকিৰ লগত মিলি একেলগে বেপাৰ কৰি আছে সো এইবিলাক হল এটা সিন্ডিকেট নতুনকৈ গঢ় লৈছে সিন্ডিকেট যি মানুহৰ ঔষধক লৈ খেলিছে সেনিটাইজাৰক লৈ খেলিছে মাস্কক লৈ খেলিছে আজি 71 কোটি টকাৰ এটা টেন্ডাৰ যিটো টেন্ডাৰত এপোলো ইন্টাৰনেশ্যনেল মাফতলাল 295টা কোম্পানীয়ে টেন্ডাৰ মাৰিছিলে সেই টেন্ডাৰ আপলোডে নহল কিন্তু পালে কোনে মন্ত্ৰীৰ ঘনিষ্ঠই পালে কিয় পালে তাতে আহিব এই GRD ঘনশ্যাম R2 কি মই নকওঁ D2 কি নকওঁ এইবিলাকৰ কাৰণে কামবিলাক পাইছে টেন্ডাৰটো কিহৰ টেন্ডাৰ আছে টেন্ডাৰটো আপোনাৰ N95 মাস্ক সেনিটাইজাৰ এনেকুৱা 71 কোটি টকা এটা এটা সৰু উদাহৰণ এনেকুৱা উদাহৰণ বহুত আছে তাৰমানে বহুত আছে যে যিজন মানুহে মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সেৱা লৈ থকা ফটো লগাইছিলে সেই মানুহজনে আজি কোভিডত এইজন মুখ্যমন্ত্ৰী চৰকাৰত তেওঁ আজি উঠি ৰজা বহি ৰজা তেওঁৰ সিন্ডিকেটটো কি হয় তেওঁৰ সিন্ডিকেট একে ইয়াতে আছে সিন্ডিকেট সাপ্লায়াৰ তেওঁ কোটি কোটি টকা সাপ্লাই দিছে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এইবিলাকৰ সাপ্লাই কাৰণটো কি যে এইবিলাকৰ মন্ত্ৰীৰ হাত আছে আজি 50,000 পিপি কিট আনা হৈছে ঠিকাদাৰ কেইটাৰ নামকেইটা আপোনালোকক আমি জনাই আছো কোন কাৰ পইচাৰে আনিছে সেই 50,000 পিপি কিট ক'ত আছে এতিয়া আমাক হেতু লাগে ক'ত আছে গড়ৰ সৰ্গ যেনেকৈ বিচাৰি নাপায় পিপি কিটখিনি আমি বিচাৰি নাপাম নেকি সেই পিপি কিটখিনি যিকেইজন ঠিকাদাৰৰ পইচাৰে আনিছিলে সেই ঠিকাদাৰ কেইজনৰ নামকেইটা আমি কৈ দিম আৰু সেই ঠিকাদাৰখিনিক যদি পইচাখিনি লাগে 15 কোটি টকা যদি লাগে আমি ৰাইজক কম ৰাইজে পইচাটো উঠাই দিব কিন্তু পিপি কিটখিনি 50,000 পিপি কিট গন্তি কৰি এটাকৈ গন্তি কৰি সেইখিনি ডিসপোজ কৰিব লাগে কাৰণ আমাৰ সন্দেহ হয় সেই পিপি কিট বাহিৰত বিক্ৰী কৰিব পাৰে মন্ত্ৰীয়ে গম নোপোৱাকৈ কৰিব পাৰে কাৰণ গোটেই কাৰবাৰটো NHMৰ বিষয়া কৰ্মচাৰীয়ে কৰি আছে মন্ত্ৰীয়ে গমেই নাপায় মন্ত্ৰীক বদনাম আনিবলৈ সেই 50,000 পিপি কিটৰ যদি কোনোবাই বিক্ৰী কৰি ফেলাই যদি প্ৰাইভেট নাৰ্ছিং হোমত বা কোনোবাই যদি ব্যৱহাৰ কৰে কি হ'ব
আজি ডক্টৰৰ গাত কোভিড লাগি আছে, কোভিড হৈ আছে, কিজানি সেই পিপি কিটে ব্যৱহাৰ কৰিছে, মন্ত্ৰীয়ে গমেই নাপায়। সেইকাৰণে আমি কৈছোঁ যে প্ৰত্যেকটো পিপি কিট 50,000 পিপি কিট এটা এটা কৰি তাক জ্বলাই নষ্ট কৰিব লাগে। আমি সেইটো বিচাৰোঁ। আৰু ঠিকাদাৰ কেইজন, যিকেইজন ঠিকাদাৰৰ পইচাৰে আনিছে, সেই ঠিকাদাৰ কেইজনৰ নামকেইটা আমি ৰাজহুৱা কৰি দিম। অসমৰ ৰাইজে সেই পিপি কিটৰ পইচাখিনি অসমৰ ৰাইজে উঠাই দিব। অৱশ্যে হয়, এইবাৰ যেতিয়া অসমৰ ৰাইজে পইচা দিব, চেলফি উঠিব নাযায় মন্ত্ৰীৰ লগত, সেইটো চিন্তা কৰিব নালাগে। মন্ত্ৰী ঘনিষ্ঠ বুলি কৈছে আপুনি, কোনজন মন্ত্ৰী? মন্ত্ৰী দুজন আছে, ডাঙৰ মন্ত্ৰী নে সৰু মন্ত্ৰী? সৰু মন্ত্ৰীটোতো কালি অহা মন্ত্ৰী, কামেই নে ডাঙৰ মন্ত্ৰী হ'ব। সৰু মন্ত্ৰী ফিচকুলি কালি আহিছে, সেইবিলাক নহয়, ডাঙৰ মন্ত্ৰী। কাৰণ কিয়, সেই ডাঙৰ মন্ত্ৰীয়ে ইলেকশ্যনৰ সময়ত ডাঙৰ মন্ত্ৰীয়ে 10 লাখ টকা ধানুকাৰ পৰা ধাৰ লোৱা দেখাইছিলে আপোনাৰ হেৰিত, ইলেকশ্যনৰ এফিডেভিটত দেখাইছিলে। তাৰমানে কি ডাঙৰ মন্ত্ৰী ঘনিষ্ঠ হ'ব। কিন্তু এতিয়া কথাটো হ'ল যে ঠিকা থুকলিখিনি ডাঙৰ মন্ত্ৰীয়ে গোটেইখিনি জানে, সেইখিনিত আমি ডাঙৰ মন্ত্ৰীক জগৰীয়া কৰিম। কিন্তু বাকী কামখিনি ডাঙৰ মন্ত্ৰীয়ে গম নোপোৱাকৈ NHMৰ ঠিকাদাৰ, বিষয়া আৰু কৰ্মচাৰীয়ে গোটেই সিন্ডিকেটটো চলাই আছে। সেই বিষয়া কৰ্মচাৰীৰ কাৰণে কোভিড বৰ্তমান এটা উৎসৱত পৰিণত হৈছে, আৰু বাকী সাধাৰণ মানুহখিনিৰ কাৰণে ই এটা আতংক। মুখ্যমন্ত্ৰীক আমি 2খনকৈ চিঠি দিছোঁ, প্ৰথমখনৰ ৰিপ্লাই পোৱা নাই, দ্বিতীয়খন যোৱাকালিহে ওলাইছে। আমাৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে বেলেগ কিবা কৰক নকৰক, যিজন মুখ্যমন্ত্ৰীক আমি এটাই কথা ক'ম, আপোনাৰ সেৱা লৈ থকা আঁঠুকাৰি থকা এখন ফটো অসমৰ বিভিন্ন ঠাইত লগাইছিলে, খ্ৰীষ্টান বস্তিত লগাইছিলে, খানাপাৰাত লগাইছে, অ'ত ত'ত বহুতত লগাইছে, আৰু যোনে লগাইছে সেইজন হ'ল ৰাজীৱ বৰা। সেই ৰাজীৱ বৰাই আজি কেনেকৈ কাম পায়? তাৰ লগতে আৰু এটা প্ৰশ্ন যে অৰবিন্দ কেজৰিৱালে দিল্লীৰ ক্ষেত্ৰত কৈছে যে মানুহ হস্পিটেললৈ দৌৰিব নালাগে, কিন্তু তাৰ বিপৰীত ছবিখন কিন্তু অসমত দেখা গৈ আছে। নহয়, এতিয়া চাব, সেইটো এটা ডাঙৰ কথা যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিটো পলিচি, তেখেতে যিটো বাৰে বাৰে কৈ আছে যে ডাক্তৰৰ তাত যাব নালাগে, কিয় কৈ আছে? অৰবিন্দ কেজৰিৱালে এইটো কাৰণে কৈ আছে কাৰণ অৰবিন্দ কেজৰিৱালৰ লগত ৰাজীৱ বৰাৰ নিচিনা মানুহ, কিকিৰ নিচিনা মানুহ, ধানুকাৰ নিচিনা মানুহ, মোহিত জাজদিয়াৰ নিচিনা মানুহ, ৰাহুল জৈনৰ নিচিনা মানুহ নাই। আৰু কেজৰিৱাল ডাঙৰীয়াৰ যিটো স্বাস্থ্য বিভাগ, তাতে NHMৰ নিচিনা বিষয়া কৰ্মচাৰী নাই, যাৰ কাৰণে তেখেতে কৈ আছে যে আপোনালোক ঘৰত হস্পিটেলত আহিব লাগিব, ঘৰত নালাগে। আৰু ইয়াতে হৈছে কেনেকুৱা, এই মানুহখিনি চিণ্ডিকেট যোনে চলাই আছে তেওঁলোকক সন্তুষ্ট কৰিবলৈ কৰি আছে। এতিয়াও সময় আছে। সদায় এটা কথা কওঁ আমি, জাতিৰ নামত পইচা নাখাব, বেমাৰীৰ নামত পইচা নাখাব, যি খালে খালে। এতিয়াও সময় আছে, আপোনালোকৰ শুভ বুদ্ধি উদয় হওক আৰু এই চিণ্ডিকেটটো বন্ধ কৰাৰ ব্যৱস্থা কৰক। মোৰ এইকেইদিনতে লগ কৰিম, তেখেতে যেতিয়া প্ৰেছ কনফাৰেন্স দি থাকে তেতিয়া আমি লগ কৰিম। লগ কৰি আমি তেখেতক ব্যক্তিগতভাৱে আমি সুধিম যে 50,000 পিপি কিট ক'ত আছে, আৰু সেই পিপি কিটখিনি আমাক দিয়ক, আমি জ্বলাই দিওঁ। আৰু লগতে সেইদিনাখন তেখেতৰ যিকেইজন ঠিকাদাৰৰ হতুৱাই পইচাৰে এইখিনি আনিছে, সেই ঠিকাদাৰৰ নামখিনিও আমি আপোনালোকক জনাই দিম, আৰু অসমৰ ৰাইজকো আমি জনাম যে এই ঠিকাদাৰখিনি পইচাখিনি ঘূৰাই দিব লাগে। অভিযোগ উঠিলে স্বাস্থ্যমন্ত্ৰীয়ে মহামাৰীক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায়। আমিতো ৰাজনীতি কৰা মানুহ নহয়, আমিতো ৰাজনীতি নকৰোঁ, আমিতো ৰাজনৈতিক সংগঠনো নহয়, আমি ৰাজনীতি দলো খুলিব নাযাওঁ, আমি ৰাজনীতিও কৰিব যাওঁ। আমি খালি কৈছোঁ কি যে চিণ্ডিকেটটো বন্ধ কৰক। চুপাৰীৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, পানৰ চিণ্ডিকেট যেনেকৈ চলি আছে, তেনেকৈ NHMৰ বিষয়া কৰ্মচাৰী আৰু কেইজনমান ঠিকাদাৰে মিলি কোভিডৰ এটা চিণ্ডিকেট চলাই আছে।